12 নৱেম্বৰ 1989 ৱেষ্ট বেংগলৰ ৰাণীগঞ্জ ৰিজনৰ মহাবীৰ কলিয়েৰী কোল মাইনত ৰাতি প্ৰায় 11:30 বজাত ৱৰ্কাৰ্ছবোৰৰ শ্বিফ্ট চেঞ্জ হৈ আছিল। এটা শ্বিফ্ট 8 ঘণ্টাৰ থাকে। আগৰ শ্বিফ্টৰ ৱৰ্কাৰসকল মাইনটোৰ বাহিৰলৈ ওলাই আহিছিল আৰু নতুন শ্বিফ্টৰ ৱৰ্কাৰসকল মাইনটোৰ ভিতৰত গৈ নিজৰ কাম ষ্টাৰ্ট কৰিছিলে। কোল মাইনবোৰত কয়লাবোৰ উলিয়াবলৈ সৰু সৰু ব্লাষ্ট কৰা হয়। সেইদিনা ৰাতিও ৱৰ্কাৰ্ছবোৰে এটা ব্লাষ্ট কৰিছিলে। তাৰ পাছত যেতিয়া এজন ৱৰ্কাৰে ব্লাষ্টটো ঠিকে ঠাকে হ'লনে নাই ইনস্পেকশ্যন কৰি আছিলে, তেতিয়া তেওঁ দেখে এটা জেগাৰ পৰা এটুপ দুটুপকৈ পানী পৰি আছিলে। তেওঁ লগে লগে গম পাই যায় ইয়াত বহুত বেয়া কিবা হ'ল। তেওঁ বাকী ৱৰ্কাৰ্ছখিনিক এলাৰ্ট কৰে আৰু ইয়াৰ পৰা পলাবলৈ কয়। তৎক্ষণাত কোল মাইনটোত হোৱা দোৱা লাগি যায়। সকলোৱে শ্বাফ্টটোৰ ফালে দৌৰিব ধৰে, যি তেওঁলোকক ওপৰলৈ আৰু তললৈ অনা নিয়া কৰে। যিসকল ৱৰ্কাৰ শ্বাফ্টটোৰ ওচৰত কাম কৰি আছিলে তেওঁলোক লগে লগে ওপৰলৈ আহি যায় আৰু বাচি যায়। পানীত ভয়ানক স্পীডত মাইনটোলৈ সোমাই আহে আৰু 6জন ৱৰ্কাৰৰ লগে লগে মৃত্যু হৈ যায়। বাকী ৱৰ্কাৰখিনিয়ে এটা ওখ জেগাত গৈ আশ্ৰয় লয়, য'ত পানী এতিয়ালৈকে অহা নাছিলে। কিন্তু ইমান বেছি পানী আছিলে যি তীব্ৰ গতিত কোল মাইনটোলৈ সোমাই আহি আছিলে। সেই ৱৰ্কাৰসকল কিমান দেৰিলৈকে তাত বাচি থাকিব পাৰিব তাৰ একো গেৰেণ্টি নাছিলে। তেৰ নৱেম্বৰ 1989 ৰাতিপুৱা 8টা বজাত যশৱন্ত সিং গিলে ঘৰৰ পৰা নিজৰ অফিচলৈ ওলাই আহে। তেওঁ এটা কোল মাইন কোম্পানীৰ জেনেৰেল মেনেজাৰ আছিলে। সদায় নিচিনাকৈ এটা পুলৰ ওপৰত বহুত বেছি ট্ৰেফিক জাম আছিলে। তেনেকুৱাতে তেওঁ দেখে এখন ৰেস্কিউ ভেনো ট্ৰেফিক জামত ফচি আছিলে আৰু জোৰত চাইৰেন বজাই আছিলে। তেওঁ অনুমান কৰে কোনোবা কোল মাইনত নিশ্চয় কিবা ঘটনা ঘটিছে। তেওঁ নিজৰ গাড়ীৰ পৰা ওলাই গৈ ৰেস্কিউ ভেনখনৰ ড্ৰাইভাৰক সোধে ক'ত কি হৈছে বুলি। তেতিয়া ড্ৰাইভাৰজনে মহাবীৰ কলিয়েৰী কোল মাইনত হোৱা ঘটনাটো তেওঁক কয়। তাৰ পাছত তেওঁ ট্ৰেফিকটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰে যাতে ৰেস্কিউ ভেনখন সোনকালে যাব পাৰে। তাৰ পাছত যশৱন্ত সিং গিলে নিজৰ অফিচ নগৈ ৰেস্কিউ ভেনখনৰ পিছে পিছে ঘটনাস্থলীলৈ গুচি যায়। তাত গৈ তেওঁ দেখে বহুত মানুহৰ ভিৰ লাগি আছিলে। চাৰিওফালে হোৱা দোৱা লাগি আছিলে। যোনখিনি ৱৰ্কাৰ্ছ মাইনটোত ফচি আছিলে তেওঁলোকৰ পৰিয়ালৰ লোকে কন্দা কটা কৰি আছিলে। ৱৰ্কাৰ্ছখিনিক ৰেস্কিউ কৰিবলৈ বিভিন্ন চলিউশ্যনৰ কথা ভবা হ'ল। প্ৰথমটো চলিউশ্যন আছিল ছাবমাৰ্চিবল পাম্পৰ সহায়ত মাইনটোৰ ভিতৰৰ পৰা পানীবোৰ উলিয়াই অনা। যেতিয়া পানী কমি যাব ৱৰ্কাৰখিনিক ৰেস্কিউ কৰিব পৰা যাব। তাৰ পাছত কেলকুলেশ্যন কৰা হ'ল আৰু গম পোৱা গ'ল মাইনটোত ইমানেই বেছি পানী আছিলে সেইখিনি উলিয়াবলৈ 2 মাহ লাগি যাব। এইটো চলিউশ্যন ৰিজেক্ট কৰি দিয়া হয়। এতিয়া আপুনি ভাবিছে চাগে মাইনটোত ইমান বেছি পানী আহিল ক'ৰ পৰা। একচুৱেলি এটা টিপিকেল কোল মাইনৰ ষ্ট্ৰাকচাৰ এনেকুৱা হয়। এটা লেয়াৰত মাটি থাকে, তাৰ তলত কয়লাৰ লেয়াৰ এটা থাকে যাক চিম বুলি কোৱা হয়। আকৌ তাৰ তলত মাটিৰ লেয়াৰ, তাৰ পাছত আকৌ কয়লাৰ লেয়াৰ। ৱৰ্কাৰ্ছবোৰ অহা যোৱা কৰিবলৈ এনেকুৱা শ্বাফ্ট বনাই দিয়া হয় যি এটা লিফ্টৰ নিচিনা কাম কৰে। য'ত এই দুৰ্ঘটনাটো হ'ল তাৰ ঠিক ওপৰতে বহুত আগতে মাইনিং কৰা হৈছিল আৰু কয়লা উলিয়াই নিয়া হৈছিল। সেই পাৰ্টটোত পানী জমা হৈ গৈছিলে, বৰষুণৰ পানী, আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ এটচেট্ৰা। এতিয়া প্ৰেজেণ্টলি য'ত ৱৰ্কাৰখিনিয়ে মাইনিং কৰি আছিলে তাৰ ঠিক ওপৰতে এই বৃহৎ পানী ৰিজাৰ্ভটো আছিলে। মাইনিং কৰাসকলে এই কথাটো জানিছিলে আৰু এই পাৰ্টটোত 7 ফিটৰ এটা ডায়েমিটাৰ বনাই মাৰ্ক কৰি থৈছিলে যাতে এই পাৰ্টটোত কোনো ধৰণৰ ব্লাষ্ট কৰা নহয়। কিন্তু অজানিতে কেইজনমান ৱৰ্কাৰে এই ন' ব্লাষ্ট জ'নটোত ব্লাষ্ট কৰি দিয়ে আৰু এটা ভয়ানক দুৰ্ঘটনাৰ ৰূপ লয়। দ্বিতীয় চলিউশ্যন এইটো ভবা হ'ল য'ত ৱৰ্কাৰখিনি ফচি আছে তাৰ ঠিক ওচৰতে এটা নতুন শ্বাফ্ট বনাই দিয়া যাওক যাতে তেওঁলোকক ওপৰলৈ লৈ আনিব পৰা যায়। কিন্তু কেলকুলেশ্যন কৰোঁতে গম পোৱা গ'ল এটা নতুন শ্বাফ্ট বনাবলৈ 6 মাহ লাগি যাব আৰু তেতিয়ালৈকে এজনো ৱৰ্কাৰ বাচি নাথাকিব। এইটো চলিউশ্যনো ৰিজেক্ট কৰি দিয়া হয়। তৃতীয় চলিউশ্যন এইটো আছিল আগতে মাইনিং কৰোঁতে যোনটো শ্বাফ্ট বনোৱা হৈছিল সেই শ্বাফ্টটোৱেদি ৰেস্কিউ টীম তললৈ যাব আৰু ৱৰ্কাৰখিনিক ৰেস্কিউ কৰি ওপৰলৈ লৈ আনিব। কিন্তু সেই শ্বাফ্টটোত ইমানেই বেছি পানী ভৰি আছিলে যে সেইফালেদি যোৱাটো সম্ভৱ নাছিলে। আল্টিমেটলি এই চলিউশ্যনটো ৰিজেক্ট কৰি দিয়া হয়। নেক্সট চলিউশ্যনটো দিয়ে যশৱন্ত সিং গিলে, এজন ৰিয়েলি টেলেণ্টেড IIT ধানবাদৰ পৰা পাছ আউট মাইনিং ইঞ্জিনিয়াৰ। তেওঁৰ আইডিয়াটো আছিল গ্ৰাউণ্ডৰ পৰা 22 ইঞ্চৰ এটা সৰু ব'ৰহোল কৰা আৰু সেই ব'ৰহোলটোৱেদি এটা কেপচুল তললৈ পঠাই ৱৰ্কাৰখিনিক ৰেস্কিউ কৰা। যিহেতু এনেকুৱা ধৰণৰ ৰেস্কিউ আগতে কেতিয়াও হোৱা নাছিলে, তাত থকা মেক্সিমাম লোকে এইটো এটা ফাল্টু আইডিয়া বুলি যশৱন্ত সিং গিলক ছাপোৰ্ট কৰা নাছিলে। কিন্তু
তেওঁ সাফ কৈ দিয়ে, আপোনালোকে যি কৰে কৰি থাকক, মই আপোনালোকক ডিষ্টাৰ্ব নকৰোঁ আৰু মই নিজৰ ভাগে এইটো আইডিয়াতে কাম কৰিম। তাৰ পাছত যশৱন্ত সিং গিলে এটা ৱৰ্কশ্বপত যায় আৰু এটা কেপচুল বনাবলৈ আৰম্ভ কৰি দিয়ে। যিহেতু এনেকুৱা কেপচুল কেতিয়াও বনোৱা হোৱা নাছিলে, চ' এই কেপচুলটো বনাবলৈ বহুত সমস্যা হৈছিল। কাৰণ কেপচুলটো বহুত সৰুকৈ বনাব লগা হৈছিল, যাতে 22 ইঞ্চৰ বৰহোলটোৱেদি সোমাই যাব পাৰে আৰু লগতে কেপচুলটোৰ ভিতৰত এজন মানুহো সোমাব পাৰে। এই কেপচুলটো বনাবলৈ আৰু বৰহোলটো কৰিবলৈ কমেও 2 দিনৰ সময় লাগিব। কিন্তু এই 2 দিনৰ কাৰণে তলত ৱৰ্কাৰ্ছখিনি বিনা খানা আৰু পানীত কেনেকৈ জীয়াই থাকিব? ইয়াৰ সলিউশ্যন আছিলে বহু বছৰ আগতে কৰা এটা বৰহোল। এই বৰহোলটোৱেদি ৱৰ্কাৰ্ছখিনিক খানা পানী আৰু মেডিচিনৰ যোগান ধৰা হৈছিল। ফাইনেলি যেতিয়া কেপচুলটো বনি যায় আৰু ঘটনাস্থলীলৈ অনা হয়, তেতিয়া এজন মিনিষ্টাৰে যশৱন্ত সিং গিলক কয়, এইটো ফাল্টু বস্তু বনাইছে, এইটোৱেদি এজন ৱৰ্কাৰকো ৰেস্কিউ কৰিব পৰা নাযায়। তাৰ প্ৰত্যুত্তৰত যশৱন্ত সিং গিলে নিজে কেপচুলটোত সোমাই তললৈ ৱৰ্কাৰ্ছখিনিৰ ওচৰলৈ যাবলৈ সিদ্ধান্ত লয় আৰু কয়, মোতকৈ বেছি ওখ আৰু শকত এজনো ৱৰ্কাৰ নাই, চ' মই যদি কেপচুলটোৱেদি তললৈ যাব পাৰোঁ, তেতিয়াহ'লে ৱৰ্কাৰ্ছখিনিও ওপৰলৈ আহিব পাৰিব। 16 নৱেম্বৰ 1989 ৰাতি প্ৰায় 2টামান বজাত যশৱন্ত সিং গিল কেপচুলটোত সোমাই তললৈ যায়। চবৰে চকু যশৱন্ত ছাৰৰ ওপৰত আছিল। ৱৰ্কাৰ্ছখিনিৰ পৰিয়ালৰ মুখত যেন এটা আশা বিৰিঙি উঠিছিল। কিন্তু এটা সমস্যা এতিয়াও আছিল, ৱৰ্কাৰ্ছখিনিক উলিয়াবলৈ লিমিটেড টাইম আছিলে, কাৰণ পানীত তীব্ৰ গতিত মাইনটোলৈ সোমাই আহি আছিলে। সেইকাৰণে যশৱন্ত ছাৰে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টক কৈ দিয়ে যাতে এই এৰিয়াটোত 1 মিনিটৰ কাৰণেও কাৰেণ্ট নাযায়, যাতে ছাবমাৰ্চিবল পাম্পকেইটাই নন ষ্টপ মাইনটোৰ পৰা পানী উলিয়াই থাকিব পাৰে। লগতে তলত অক্সিজেনো কমি আহি আছিলে আৰু বৰহোলটো কলেপ্স হোৱা চান্সো আছিলে। চ' যশৱন্ত ছাৰে ৰেলৱে ডিপাৰ্টমেণ্টক কৈ দিয়ে বৰহোলটোৰ ওচৰত থকা ৰেলৱে ট্ৰেকটোৱেদি 20 কিলোমিটাৰ/আৱাৰতকৈ বেছি স্পীডত এখনো ট্ৰেইন নাযায়। যশৱন্ত ছাৰ তলত গৈ পাই দেখে ৱৰ্কাৰ্ছসকলৰ অৱস্থা বহুত বেয়া আছিল। তেওঁলোকে যেনে তেনে নিজৰ প্ৰাণ ৰক্ষা কৰি কেৱল এটা আশা লৈ জীয়াই আছিলে যে তেওঁলোকক কোনোবাই বচাবলৈ আহিব। ৱৰ্কাৰ্ছসকলে তাত যশৱন্ত ছাৰক ভগৱান দেখা দি দেখে আৰু তেওঁলোকৰ মুখত এটা আনন্দ স্পষ্টকৈ জিলিকি উঠে। হঠাৎ যেন তেওঁলোকৰ শৰীৰত শক্তি আহি গৈছিল, কাৰণ তেওঁলোকে কেতিয়াও কল্পনা কৰা নাছিলে এটা কোল মাইনৰ জেনেৰেল মেনেজাৰ লগতে এজন মাইনিং ইঞ্জিনিয়াৰে তেওঁলোকক বচাবলৈ আহিব। তাৰ পাছত প্ৰথমজন ৱৰ্কাৰ কেপচুলটোত সোমায় আৰু যশৱন্ত ছাৰে ওপৰৰ পৰা কেপচুলটো টানিবলৈ ছিগনেল দিয়ে। লাহে লাহে কেপচুলটো ওপৰলৈ আহে আৰু যেতিয়া ওপৰত আহি কেপচুলটোৰ দৰ্জাখন খোলে, ৱৰ্কাৰজনে নৰকৰ পৰা স্বৰ্গলৈ উভতি অহা যেন ফিল কৰে। তাত থকা শ মানুহে আনন্দত চিঞৰি উঠে। লাহে লাহে এজন দুজনকৈ সকলো ৱৰ্কাৰক ৰেস্কিউ কৰি লোৱা হয়। একেবাৰে শেষত সেই অন্ধকাৰ মাইনটোত কেৱল যশৱন্ত ছাৰ বাচি থাকে। তেওঁৰ স্বাস্থ্য বেয়া হৈ আহিছিলে, অক্সিজেন কমি গৈছিলে, পানী বাঢ়ি আহিব ধৰিছিলে। কিন্তু এই সাহসী চাৰ্ডাৰজনে যেনে তেনে কেপচুলটোত সোমাই ওপৰলৈ আহি যায়। তাৰ পাছত তাত থকা মানুহে আৰু ৱৰ্কাৰ্ছসকলৰ পৰিয়ালৰ লোকে যশৱন্ত ছাৰক যিটো সন্মান দিলে, সেইটো হয়তো শব্দৰে বুজাব নোৱাৰি। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ।